আজি আমি বনাম উত্তৰ ভাৰতৰ বিলাহীৰ চাটনি। ইয়াতে আমি বনাবলৈ বেহৰ বা সৰিয়হ দিয়া জাগাত আমি দিম ইয়াতে কাটি থোৱা নহৰু আৰু জলকীয়া তেলত অলপমান আৰু দি উঠি ধুনীয়াকৈ ৰঙচুৱাকৈ বা ভাল এটা গোন্ধ ওলোৱালৈকে আমি ভাজি ল'ম। কেঁচা গোন্ধটো যাবলৈ দিব নহৰু আৰু জলকীয়াখিনিও লগত দি পেলাই ভালকৈ ভাজি ল'ব। ভাজি লৈ উঠি তাতে আপুনি বিলাহী কাটি থোৱা আৰু তাৰ লগত হালধি নিমখ আৰু জলকীয়াৰ গুড়াখিনিও দি দিব। যদি আপোনাক বেছিকৈ জ্বলা লাগে তেনেহ'লে আপুনি জলকীয়া বা জলকীয়াৰ গুড়া বেছিকৈ দিবলৈ পাৰে। দি পেলাই ভালকৈ লৰাই থাকিব আৰু 8-10 মিনিটৰ কাৰণে ঢাকি দিব। মাজে মাজে উঠাই পেলাই 5-6 মিনিটৰ মূৰত উঠাই পেলাই এবাৰ চেক কৰি চাব যাতে আপোনাৰ আঞ্জাখিনি তলত লাগি যোৱা নাই বা বিলাহীখিনি কিমানকৈ গলিছে। কেতিয়াবা হয় পকা বিলাহী হ'লে জলদিকৈ গলিব ধৰে। যেতিয়া আপুনি দেখিছে যে পানীখিনি গলি গৈছে বা বিলাহীখিনি থুপথুপীয়া হৈ গৈছে, আপোনাৰ বিলাহীৰ চাটনি তৈয়াৰ হৈছে। পৰঠাৰ লগত খাই পেলাই, বিশেষকৈ আলু পৰঠাৰ লগত খাই খুবেই ভাল লাগে। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই খুবেই ভাল লাগিলে। ধন্যবাদ।